Hello everyone, Juri Goswami channel tole আপোনালোকক স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি পুনৰ এটি সৰু ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই মেংগো মিল্ক শেকৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছো। বহুতে হয়তো জানেই বনাব। আজি ময়ো বনাইছিলো। আসলতে মোৰ লৰাই মেংগো মিল্ক শেক খাই খুব ভাল পায়। এনে আম কাটি দিলে হি একদমে নাখায়, কিন্তু মিল্ক শেক বনাই দিলে হি ধুনীয়াকৈ খায়। গতিকে আজি মই তাকে বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই এটা আম আৰু আধা গিলাচমান গাখীৰ লৈ লৈছোঁ। এয়া মই আমখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। বহুত বেছি সৰু টুকুৰা কৰা নাই, মিডিয়াম চাইজতে কাটি লৈছোঁ। আৰু আমখিনি এতিয়া মই চপাৰত দি দিছোঁ। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো দিব পাৰে। আৰু গাখীৰখিনি ইয়াত মই এড কৰি দিছোঁ। গাখীৰখিনি আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি দিব, কিমান ডাঠ খায় কিমান পনীয়া খায় সেই হিচাপত আপোনালোকে গাখীৰখিনি দি দিব। আৰু অকণমান মই ইয়াত চেনিও এড কৰি দিছোঁ। এইটো আপোনালোকৰ নিজৰ কথা, চেনিটো দিয়ে নে নিদিয়ে। আমটো যদি বেছি মিঠা থাকে তেতিয়াহ'লে চেনি নিদিলেও হয়। মই অকণমান চেনি দি দিছোঁ। এতিয়া এইখিনি মই পেষ্ট বনাই ল'ম। আৰু এয়া পেষ্টখিনি বনোৱা হৈ গৈছে। আপোনালোকে ডাঠ আৰু পাতলটো নিজে চাই ল'ব, কিমান ডাঠ খায় কিমান পনীয়াকৈ খায়। এয়া মোৰ মেংগো মিল্ক শেক বনোৱা হৈ গ'ল। খুবেই সোৱাদ লগা এটা ৰেচিপি হয় এইটো। বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পায়। যিসকলৰ ল'ৰা ছোৱালীয়ে ফ্ৰুটছ নাখায় বা আম কাটি দিলে নাখায়, তেওঁলোকক এনেদৰে দি চাব পাৰে। মোৰ ল'ৰায়ো নাখায় আম কাটি দিলে, কিন্তু এনেদৰে বনাই দিলে সি সুন্দৰকৈ খায়। গতিকে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্টত। লগতে ভিডিঅ'টো লাইক কৰি দিব যদিহে চাই ভাল পালে, আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।